কণ্ঠশিল্পী জুবলি বৰুৱা এবাৰ আক্ৰান্ত হৈছে কোভিডত। এই বিশেষ খবৰটো দিব লাগিছো টাইম এটৰ প্ৰতিগৰাকী দৰ্শকক। কণ্ঠশিল্পী জুবলি বৰুৱা আক্ৰান্ত হৈছে কোভিডত আৰু ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি হৈছে কোভিড সংক্ৰমণ। তাৰে মাজতে এই খবৰ কণ্ঠশিল্পী জুবলি বৰুৱা আক্ৰান্ত হৈছে কোভিডত আৰু কোভিড আক্ৰান্ত হোৱা বুলি জনাইছে ফেচবুক যোগে। আৰু ৰেপিড এণ্টিজেন টেষ্ট কৰাৰ পিছতে ধৰা পৰে কৰোনাৰ অৱস্থিতি। আৰু ইতিমধ্যে সামাজিক মাধ্যম ফেচবুক যোগে সকলোকে সজাগ কৰিছে আৰু সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে কণ্ঠশিল্পী জুবলি বৰুৱাই। আৰু তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে। পুনৰ জনাইছো টাইম এটৰ প্ৰতিগৰাকী দৰ্শকক এই মুহূৰ্তৰে বিশেষ গুৰুত্বপূৰ্ণ খবৰ। এবাৰ কণ্ঠশিল্পী জুবলি বৰুৱা আক্ৰান্ত হৈছে কোভিডত আৰু কোভিডত আক্ৰান্ত হোৱা বুলি জনাইছে ফেচবুকত। ৰেপিড এণ্টিজেন টেষ্ট কৰাৰ পিছতে ধৰা পৰে কৰোনাৰ অৱস্থিতি আৰু সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। আৰু তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে স্বাস্থ্য পৰীক্ষা অৰ্থাৎ কোভিড টেষ্ট কৰিবলৈ আহ্বান জনোৱা হৈছে। আৰু এই মুহূৰ্তত জুবলি বৰুৱা যি সামাজিক মাধ্যমত ফেচবুক জৰিয়তে জনাইছে যে তেখেত কোভিডত আক্ৰান্ত হৈছে আৰু তেখেতে লিখিছে আই হেভ বিন টেষ্টেড COVID-19 পজিটিভ, ডিডন্ট ৰিয়েলি হেভ ডিফাইন্ড চিমটমছ, জাষ্ট এ লিটল কোল্ড, অলছ' as I had performed among a huge crowd, so tested just to be sure. Moreover, didn't at all wanted to infect anybody. I am fine as of now, feeling a little weak through, with a mild headache since morning. All those who have met me in last 6 to 7 days, please get yourself tested. So friends, please take all. আৰু তেখেতে জনাইছে যে 6-7 দিনৰ ভিতৰত তেখেতৰ সংস্পৰ্শলৈ অহা সকলোকে তেখেতে কোভিড টেষ্ট কৰিব দিছে। আৰু বিশেষ লক্ষণ তেখেতৰ দেখা দিয়া নাছিল যদিও সামান্য পৰিমাণে গাটো ঠাণ্ডা অনুভৱ কৰিছিলে আৰু তাৰ পাছতে সামান্য মূৰৰ বিষ অনুভৱ কৰিছিল। আৰু তাৰ পিছতে তেখেতে ৰেপিড এণ্টিজেন টেষ্ট কৰোৱাই তাৰ পাছত তেখেতৰ কোভিড পজিটিভ বুলি ধৰা দিয়ে। পুনৰ জনাইছো টাইম এটৰ প্ৰতিগৰাকী দৰ্শকক এই মুহূৰ্তৰে বিশেষ খবৰটো। এবাৰ কণ্ঠশিল্পী জুবলি বৰুৱা আক্ৰান্ত হৈছে কোভিডত আৰু সামাজিক মাধ্যম যোগে এই কথা সদৰি কৰিছে কণ্ঠশিল্পীগৰাকীয়ে। ৰেপিড এণ্টিজেন টেষ্ট কৰাৰ পিছতে ধৰা পৰে কৰোনাৰ অৱস্থিতি আৰু সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে কণ্ঠশিল্পীগৰাকীয়ে। আৰু তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহ্বান কৰিছে। ইতিমধ্যে ব্যাপক হাৰত বৃদ্ধি হৈছে ৰাজ্যত কোভিডৰ যি শেহতীয়া পৰিস্থিতি জটিল হৈ পৰিছে, ব্যাপক হাৰত বৃদ্ধি হৈছে কোভিড আক্ৰান্ত সংখ্যা। তাৰ মাজতে এইবাৰ কণ্ঠশিল্পী জুবলি বৰুৱা কোভিডত আক্ৰান্ত হৈছে আৰু সামাজিক মাধ্যম তেখেতৰ যি সামাজিক মাধ্যম আছে ফেচবুকৰ জৰিয়তে তেখেতে জনাইছে যে কণ্ঠশিল্পী জুবলি বৰুৱা কোভিডত আক্ৰান্ত হৈছে, কিন্তু বিশেষ কোনো লক্ষণ তেখেতৰ ওচৰত দেখা দিয়া নাছিলে। কিন্তু ইয়াত তেখেতে এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে তেখেতে কিছুদিন আগতে তেখেতে জনসমাগমত তেখেতে যথেষ্ট জনসমাগমৰ আগত তেখেতে কিবা এটা হেৰি পৰিছিলে। আৰু পুনৰবাৰ পঢ়ি দিব বিচাৰিছোঁ কণ্ঠশিল্পী জুবলি বৰুৱাৰ কি লিখিছিলে তেখেতৰ ফেচবুক একাউণ্ট যোগে। তেখেতে লিখিছিলে আই হেভ বিন টেষ্টেড COVID-19 পজিটিভ, ডিডন্ট ৰিয়েলি হেভ defined symptoms, just a little cold, also as I had performed among a huge crowd. তেখেতে স্পষ্টকৈ লিখি যাচ্ছে তেখেতে এক অনুষ্ঠান কৰিছিলে huge crowd, so tested just to be sure, moreover didn't at all wanted to infect anybody. I am fine as of now, feeling a little weak through, with a mild headache since morning. All those who have met me in last 6 to 7 days, please get yourself tested. So friends, please take all. স্পষ্টকৈ লিখিছে কণ্ঠশিল্পী জুবলি বৰুৱাই যে তেখেতৰ সংস্পৰ্শলৈ অহা 6-7 দিনৰ ভিতৰত সংস্পৰ্শলৈ অহা যিসমূহ ব্যক্তি আছে তেওঁলোকে অতি সোনকালে তেওঁলোকে স্বাস্থ্য পৰীক্ষা কৰিব লাগে, কোভিড টেষ্ট কৰিব লাগে। আৰু পুনৰ জনাইছো টাইম এটৰ প্ৰতিগৰাকী দৰ্শকক এই মুহূৰ্তৰে বিশেষ গুৰুত্বপূৰ্ণ খবৰ। এবাৰ কোভিডত আক্ৰান্ত হৈছে কণ্ঠশিল্পী জুবলি বৰুৱা, জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱা। আৰু কোভিডত আক্ৰান্ত হ'ব বুলি তেওঁ নিজৰ ফেচবুক একাউণ্ট যোগে সদৰি কৰিছে। আৰু ৰেপিড এণ্টিজেন টেষ্ট কৰাৰ পিছতেই ধৰা পৰে তেখেতৰ দেহৰ কৰোনাৰ অৱস্থিতি আৰু সকলোকে সজাগ হৈ থাকিবলৈ তেখেতে আহ্বান জনাইছে। তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে কণ্ঠশিল্পীগৰাকীয়ে।
পিছতে ধৰা পৰিছে কৰোনাৰ অৱস্থিতি